বেকাৰ হৈ যাব ন টকাও গ'ল 300-400 টকা জমা দিব নোৱাৰিলো তো যদি আমি বাহিৰত এখন জমা দিব নোৱাৰো তেতিয়াহ'লে আমাৰ এনেই এক্সচেঞ্জ আজি আমি নগাঁৱলৈ গৈ আছোঁ পানীগাঁও চাৰিআলি আপোনাৰ জব মেলালৈ আপোনালোকক দেখুৱাম আমি জব মেলালৈ কি আপোনালোকক দেখুৱাব কি বস্তু আপোনালোকৰ লাগিব আৰু জব মেলাৰ কাৰণে ইণ্টাৰভিউৰ কাৰণে কি লাগিব আৰু কি পোষ্ট আছে আপোনালোকক আমি দেখাম গতিকে আপোনালোকে আমাৰ লগত থাকিব আপোনালোকে মোৰ লগত থাকিব ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু যদি ভাল লাগে লাইক এটা শ্বেয়াৰ এটা আৰু এটা কমেণ্ট এটা কৰি দিব আৰু আপোনাৰ লগৰবিলাকে যাতে চাব পাৰে আৰু চাকৰি এটাৰ কাৰণে এপ্লাই কৰিব পাৰে সুযোগ এটা দিব শ্বেয়াৰৰ জৰিয়তে গতিকে আমি ভাবিছিলোঁ আহি পেলাই জব মেলাত অংশগ্ৰহণ কৰিম কিন্তু ইমান ডাঙৰ ভিৰৰ মাজত আমি নাপাম কাৰণ 4টা বজালৈকে হেৰি দিছে সময় ইমান নিৰ্ধাৰণ কৰি দিছিলে গতিকে তারা ই করো কি করো চাইডলৈকে তুমিছে ইয়াত কিমান ডাঙৰ হেৰি শাৰী পাতিছে গতিকে আপোনালোকে চাই থাকক জব মেলা হয় জব মেলা ডাঙৰ দীঘল শাৰী পাতিছে মানুহবিলাকে না এটা আধা দি যাবে কি খেলা হোক চাই থাকক হেৰি বহুত দীঘল শাৰী হয় গতিকে 4টালৈকে সময় ইমান নিৰ্ধাৰণ কৰি দিছে আকৌ যদি কোনোবাই আহে মানে আজি যদি কোনোবাই হেৰি ইণ্টাৰভিউ দিব নোৱাৰে বা বায়'ডাটা জমা দিব নোৱাৰে নাই গতিকে যিবিলাক মানুহে এতিয়ালৈকে আজি নোৱাৰিব তেওঁলোকে 4 তাৰিখ 2022 আহি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব গতিকে এতিয়া আমাৰ দাদা আপোনালোক কি আহিছে ইণ্টাৰভিউ দিবলৈ আহিছে জব মেলাত দাদা আপুনি কি আহিছে ময়ো সেইটো কাৰণে আহিছোঁ জব মেলাত আহিছোঁ বায়'ডাটাখিনি জমা দিওঁ কিন্তু কিবা এটা জব লাগে মানে এতিয়া গৈ মানে আমি যিখিনি ভিতৰলৈ গৈছিলোঁ যিখিনি দেখা পালোঁ ইমান মানে দীঘল শাৰী 4টালৈকে সময়সীমা বান্ধি দিছে কিন্তু যদি 4টালৈকে সময়সীমা বান্ধি দিছে 4টালৈকে যদি দিব নোৱাৰে তেতিয়াহ'লে আকৌ আপোনাৰ 4 তাৰিখ 2022 জানুৱাৰীত কৈছে ন জানুৱাৰী মাহৰ 4 তাৰিখে আকৌ হেৰি জমা বুলি মানে আকৌ এনেকুৱা এটা অনুষ্ঠান পাতিব বুলি কৈছোঁ কিন্তু আজি যিখিনি দেখা পাইছোঁ গতিকে পৰিস্থিতি আপোনালোকে প্ৰায় মানে 1000ৰ ওপৰত লাইন হয় এতিয়া গোটেইখিনিয়ে হয়তো নোৱাৰিব খবৰ নাই দিব নোৱাৰোঁ তেতিয়াহ'লে মানে সেই আগৰ যিটো অহা মাহত যিটো সেইটো মাহতে জমা দিম আমি মুঠতে এটা চাকৰি বা এটা প্ৰাইভেট জব হ'লেও লাগে আমাক নিবনুৱা হৈ আছো ন নাই এইটোতো ঠিকেই কৈছে এতিয়া আমি আপুনি ফালে আহক আমাক কিবা সুধিবলৈ আছে নেকি হেৰি আপুনি দাদাহঁত গৈ আছে দাদাহঁতক কিবা ক'ব নেকি দাদাহঁতক কি ক'ম যদি ভাগ্যত থাকে তেতিয়াহ'লে চাকৰি পাব যদি ভাগ্যত নাথাকে এইটোতো প্ৰাইভেট জব হয় এইটো কাৰণে আমাৰ বেয়া লাগি আছে ইমান মানুহ আহিছে মানুহ আহিছে ঠিকে আছে কিন্তু মানুহবিলাকক কি আপোনাৰ মানুহবিলাকক যে আপোনাৰ বহাৰ ঠাই বা হেৰি কৰিবলৈ মতে এইটো মই কি সম্ভৱ নহয় যে মানুহ আহিছে 1000 মানুহ হ'ব পাৰে কিন্তু সময়সীমা যে 4টালৈকে দিলে 4টালৈকে ইণ্টাৰভিউ লৈ শেষ কৰিব পাৰিব নাই এতিয়া সিহঁতে এটা মানে ৰাইজৰ ওচৰত মানে দৰ্শকৰ ওচৰত ৰাখিছে যে 4টালৈকে যদি আপোনালোকে ইণ্টাৰভিউ দি পেলাই দিব নোৱাৰে কোনোবাই যদি দিব নোৱাৰে তে অহা মাহৰ 4 তাৰিখে আকৌ এটা এনেকুৱা এটা আপোনাৰ জব মেলা পাতিব বুলি সিহঁতে মানে জনাইছে এতিয়া কথাটো হ'ল আপোনালোকে আহিছে যে ক'ৰ পৰা আহিছে আমিতো বৰগুলিৰ পৰা আহিছোঁ বৰগুলি কলিয়াবৰৰ পৰা আহিছে ন তে তাৰ পৰা ইয়ালৈকে কিমান দূৰ
40 কিলোমিটাৰ 40 কিলোমিটাৰ ন আজি যদি আপোনালোকে ইণ্টাৰভিউটো দিব নোৱাৰে তেতিয়াহ'লে তো আপোনালোকৰ কষ্টটো বেকাৰ হৈ যাব ন টকাও গ'ল 300-400 টকা জমা দিব নোৱাৰিলোঁ তো যদি আমি বাহিৰত এখন জমা দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ এক্সচেঞ্জৰ হেৰি আনিছে এক্সচেঞ্জৰ নম্বৰটো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আনিছে এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লাগিব আৰু ফটো লাগিব আৰু বায়'ডাটা তাত জমা দিব লাগিব গতিকে ঠিক আছে বেষ্ট অফ লাক আপোনালোকৰ কাৰণে হেৰি কৰিছোঁ যাক ভাল লাগিছে থেংক ইউ বহুত ভাল লাগিছে এই বায়'ডাটা জমা দিছে ন হয় তাত কি কি দিব লাগে জমা মই আপোনাৰ বায়'ডাটাখনে লৈ গৈছোঁ আৰু আপোনাৰ এক্সচেঞ্জ অফিচৰ আপোনাৰ যিখন আপোনাৰ এটা আপোনাৰ এক্সচেঞ্জ অফিচত যোনখন ৰেজিষ্ট্ৰেশ্যন কৰা কাৰ্ডখন আপোনাৰ চাইছে তাত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ৰাখিছে আৰু বায়'ডাটাখন ৰাখিছে আপোনাক কিবা খুজিছে নেকি মোক আপোনাৰ আগত ক'ৰবাত কিবা কিবি কৰিছোঁ নেকি মোৰ টেটকেইটা তাত চাই লৈ পেলাই কৈছে আৰু কাগজ কিবা কিবি কিহত তেনেকুৱা কৰিছোঁ সেয়াই বাৰু বেলেগ তেনেকুৱা একো কথা নাইকিয়া আৰু এতিয়া মানে সিহঁতে আপোনাৰ এই যে আপুনি চাকৰিটো পাব নে নাপাব আপোনাক জনাব বুলি কৈছে ফোন কৰি জনাব বুলি কৈছে থেংক ইউ দাদা আপোনাক বেষ্ট অফ লাক জনালোঁ হয় দোৱা কৰোঁ যাতে আপোনাৰ চাকৰিটো হয় হয় ধন্যবাদ জবৰ বিষয়ে কি হ'ল কেনেকৈ আহিলে আমি আপোনাৰ নামটো আগতে কৈ লওক মোৰ নাম ইফতিকাৰ আহমেদ নগাঁও ডিষ্ট্ৰিক্ট নিয়োগ মেলা এইটো থ্ৰুৰ পৰা আমাৰ বহুত চাকৰি তাৰমানে প্ৰাইভেট চাকৰি দিব বুলি আশাত আমাৰ বহুত শিক্ষিত ল'ৰা ছোৱালী আহিছে কিন্তু আহি পেলাই চালোঁ যে জব পামটো দূৰৰ কথা কিন্তু জমা দিব পাৰোঁ নে নোৱাৰোঁ সেইটো হ'ল মোৰ আহল কথাটো হে প্ৰথমতে শুনিছিলোঁ আপুনি বোলে এপইণ্টমেণ্ট লেটাৰ পাইছে নহয় সেই তাৰমানে যিবিলাক আছে সেইবিলাকৰ কথা কৈ আছোঁ মইতো পাই গ'লোৱে কোনো টেনশ্যনেই নাই পাইছোঁ কোনটো ডিপাৰ্টমেণ্টত পাইছে আমি মেডিচিন ডিপাৰ্টমেণ্টত ডিষ্ট্ৰিবিউটাৰ মই আগতে হেৰিকেইটা দেখাই লওঁ আপোনালোকে মই জুম কৰি দেখুৱাইছোঁ আপোনালোকে চাই লওক এতিয়া ইয়াত দেখাইছে বিশাল এলকে ব্ৰিগাৰ ফাৰ্মাৰ মাৰুতি চুজুকি টয়টা আৰু TVS কোডাক টাটা মটৰ্ছ এইটো আপুনি কোনটো ডিপাৰ্টমেণ্টত পাইছে মইতো বহুত আশা কৰি আহিছিলোঁ ফাৰ্ষ্টত যোনটো আমি নিউজ চাইছোঁ নিয়োগ মেলা বুলি কৈছে কিন্তু এইটোৰ থ্ৰুৰ পৰা চাকৰিটো হ'ব কিন্তু চৰকাৰী জব বুলি ভাবিছিলোঁ কিন্তু এতিয়া প্ৰাইভেট আহি পেলাই চালোঁ যে প্ৰাইভেট কিন্তু যিমান মানুহ আছে চাওক প্ৰাইভেট কিমান চাকৰি দিব ইমান আমাৰ শিক্ষিত ল'ৰা ছোৱালী আছে থকাৰ পিছত চৰকাৰে নাচায় আমাৰ পিনে প্ৰাইভেটতো ই গোটেইকেইটা চাকৰি কৰিব নোৱাৰে এইটো আমাৰ অবিশ্বাসৰ কথা এইটো বিশ্বাস নহয়েই আৰু কিন্তু দুখ লগা কথা এইটোৱেই যে চৰকাৰে আমাৰ শিক্ষিত ল'ৰা ছোৱালীৰ ওচৰত ছোৱালীবিলাকৰ খালি চাব লাগে নিশ্চয় চাব লাগে কিন্তু আজি বহুত বেয়া লাগিছে হ'ল এতিয়া আপুনি আহিছে যে আপুনি কি হেৰি পাইছে নেকি আপুনি এপইণ্টমেণ্ট পাইছে বা আপোনাৰ বায়'ডাটাটো জমা দিব পাৰিছে নেকি মোৰতো সৌভাগ্য মই আহিয়ে পাই গৈছোঁ হয় নেকি মই আহিয়ে পাই গৈছোঁ মোৰ সৌভাগ্য ডিষ্ট্ৰিবিউটাৰত হেৰি মিলিছে বহুত আশালৈ আহিছিলোঁ প্ৰাইভেটত মই ভাবিছোঁ চৰকাৰী চাকৰিত মিলিব কিন্তু চৰকাৰীত প্ৰাইভেট হয় ন প্ৰাইভেট সেইটো কাৰণে আপোনাৰ মুখত মানে হাঁহি ৰিঙি আছে ন হাঁহি ৰিঙি আছে কোনো টেনশ্যন নাই ঘৰত গৈ পিনে কি নিজে কাম কৰি খাব লাগে নেকি সেইটো অলপ মনত দুখ লাগি আছে এতিয়া কৈছে আপুনি এপইণ্টমেণ্ট পাইছে আকৌ এতিয়া নহয় প্ৰাইভেট যে সেইটো কাৰণে কৈ আছোঁ আশা কৰিছোঁ এটা হ'ল আৰু এটা এইটো চিন্তা কৰিবলৈ কথা নহয় আপুনি অলপ চিন্তা কৰক মই ঘৰত যেতিয়া আছিলোঁ তেতিয়া ভাবিছিলোঁ যে আমি চৰকাৰী চাকৰি পাম এতিয়া ইয়াত আহিছোঁ যে প্ৰাইভেট হয় নে নহয় গোটেইকেইটা ইমান মানুহক প্ৰাইভেটত চাকৰি দিব পাৰিব আপুনি অকলে নে আপোনাৰ ৱাইফকো দুয়োজনে পাইছে দুয়োজন মানে কি টেনশ্যনেই নাই আৰু অলপ চিন্তা কৰিবলগীয়া কথা মই অলপ ভাবি লওঁ তাৰপিছত আৰু কি ক'ম ভাবি লওঁ ঠিক আছে দাদা আপুনি কি খং কৰি গৈ আছে নেকি কিয় খং কৰিম কওকচোন নাই আপুনি গৈ আছে যে গৈ আছোঁ আপোনালোকে শুনক আমাৰ ভাগ্যৰ কথা জব মেলা প্ৰাইভেট জব হয় নগাঁও ডিষ্ট্ৰিক্ট আজি আহি পেলাই চালোঁ ইমান ছাত্ৰ ছাত্ৰী ইমান শিক্ষিত ল'ৰাবিলাক নিবনুৱা আমাৰ যিবিলাক আছে নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত গোটেইকেইটা আহি আপুনি ইমান ঘৰ ধৰ কৰি আছে কি হ'ল লাহে লাহে যাওক না আৰু লাহে লাহে কথাবিলাক কওক জানিব বিচাৰিছোঁ কাৰণ আমাৰ অসমৰ ৰাইজে জানিব বিচাৰে আপোনাৰ কথাটো হ'ল এইটোৱে আমাৰ প্ৰাইভেট জবটো এতিয়া টাইমটো দিছে 4টালৈকে ন 4টালৈকে টাইমটো দিছে কিন্তু আমাৰ নহয় চাকৰি প্ৰাইভেট জবৰ কাৰণে
ইয়াত দক্ষতা শুনা পাইছোঁ যে আপোনালোকে ইয়াত দক্ষতা অনুযায়ী চাকৰিবিলাক দিব আৰু আপোনাৰ যিহেতু দক্ষতা যদি থাকে নিশ্চয় পাব। এতিয়া আমি চিন্তা কৰি আছোঁ 4টালৈকে কেনেকৈ থিয় হৈ থাকিম। এতিয়া মৰ্ণিঙত বহিবলৈ কিবা জেগা দিয়া নাই নেকি? বহিবলৈ জেগা নাই, আপোনাৰ খোৱাৰ ব্যৱস্থা নাই। 4টালৈকে আহিছে, ইমান দুখীয়া মানুহ আহিছে, ল'ৰা ছোৱালী আহিছে, এইবিলাক ক'ত খাবলৈ? সেইবিলাক আমাৰ চিন্তা কৰিব লাগে। যদি প্ৰাইভেট জব আছে খাবলৈ ব্যৱস্থা কৰক, 4টালৈকে থিয় হৈ থাকিব পাৰিব জানো? ঠিক আছে, আপোনাৰ ওচৰত মই আকৌ আহিম। যদি কোনোবাই আহিব বিচাৰে তেতিয়াহ'লে নগাঁও পানীগাঁও চাৰিআলি আপোনাৰ এই এক্সচেঞ্জ অফিচত কাৰোবাক সুধিলে আপোনালোকে দেখুৱাই দিব। গতিকে আপোনালোকে আহিব, আৰু কোনোবাই যদি জবৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত আহিব 4 তাৰিখে। আকৌ 4 তাৰিখে আহি পেলাই আপোনালোকে বায়'ডাটা জমা দিব, আৰু আপোনালোকে এই এক্সচেঞ্জ অফিচৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় সেইটো নাপাহৰিব লৈ আহিবলৈ, সেইটো লগত লৈ আহিব। গতিকে আমি এতিয়া আপোনালোকৰ এইখিনি তথ্য আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু লগতে মোৰ চেনেলটো যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বুলি আশাবাদী। থেংক ইউ।